স্বাগতম জনাইছোঁ আমাৰ চেনেল এছ জ্যোতিলৈ। দয়ালু আৰু পৰোপকাৰী হ'লে কেনেকৈ আনৰ সহায় লাভ কৰিব পাৰি তাৰে আলমত আজি এই গল্পটি। আমেৰিকাৰ এখন সৰু চহৰত জছ নামৰ এজন কেৰাণী আছিল। ৰাতি পিছত ৰাতি তেওঁ অসংখ্যবিধ কাম কৰিব লগা হয়। কেৰাণী হ'লেও মানুহ হিচাপে তেওঁ আছিল এজন অসাধাৰণ মানুহ। সৰু বৰ প্ৰতিটো কামকে তেওঁ অতি নিষ্ঠা গভীৰে কৰিছিল। তেওঁ সৎ, দয়ালু আৰু পৰোপকাৰী আছিল। এদিন ধুমুহা বৰষুণৰ দুৰ্যোগৰ ৰাতিত এক দম্পতী হোটেলখনলৈ আহিল ৰাতিটোৰ কাৰণে আশ্ৰয় বিচাৰি। কিন্তু সেইদিনা হোটেলৰ এটা কোঠাও খালী হৈ থকা নাছিল। কেৰাণীজনে ৰুম খালী হৈ নথকা কথা দম্পতীহালক কৈ বিদায় দিব পাৰিলেহেঁতেন, কিন্তু দয়ালু আৰু পৰোপকাৰী জৰ্জে এবাৰ সেই বৃদ্ধ দম্পতীহালৰ মুখলৈ চাই বাহিৰলৈ চালে যে বাহিৰত মুষলধাৰে বৰষুণ হৈ আছে। জৰ্জে ভাবিলে, এনেহেন দুৰ্যোগৰ ৰাতি মইনো কেনেকৈ এই বৃদ্ধ দম্পতীহালক বতাহ বৰষুণে তালফাল লগাই থকা আন্ধাকাৰ কোঠাটো মুখলৈ ঠেলি পঠিয়াওঁ। মুহূৰ্ততে তেওঁ মনটো স্থিৰ কৰিলে, নাই নহয়। সেইবাবে তেওঁ এগৰাকী পৰিচাৰিকাক মাতি আনি কেৰাণীজনে নিজৰ সৰু কোঠাটো বৃদ্ধহাললৈ অৰ্পণ কৰিলে। তাৰপিছত দুকাপ চাহ তেওঁ দুয়োজনকে দিলে। এই ঘটনাটো কিন্তু কেৰাণীজনে সময়ৰ বুকুত পাহৰি গ'ল, কিন্তু বৃদ্ধ দম্পতীহালে নাপাহৰিলে। বৃদ্ধজনৰ নাম আছিল জেকাব ষ্ট'ৰ। তেওঁ নিউয়ৰ্কত এখন ডাঙৰ হোটেল নিৰ্মাণ কৰাইছিল। ৱাল্ডৰ্ফ এষ্টৰিয়া নামৰ যিখন হোটেল বিশ্বৰ বৃহত্তৰ হোটেল। পিছত সেই বৃদ্ধজনে কেৰাণীজনক মতাই নি হোটেলখনৰ প্ৰথম মেনেজাৰ দায়িত্ব দিলে, যিজনে বৰষুণ আৰু কোঠা নথকা সত্ত্বেও এদিন দম্পতীহালক আশ্ৰয় দিছিল। এয়া আছিল আজি কাহিনীটো। পৰোপকাৰী আৰু দয়ালু হ'লে কেনেদৰে সহায় লাভ কৰিব পাৰি তাৰে আলমত এই গল্পটি। জে পি ভাছানীৰ পৰা লোৱা হৈছে এই কাহিনীটো। শুনি কেনে পালে জনাব।